এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় বৰ্তমান বিশ্বত যি মহামাৰী কোভিড-19 কৰোনা ভাইৰাছৰ যি প্ৰকোপ চলিছে, গোটেই পৃথিৱীৰ উন্নত দেশসমূহতো ইয়াৰ যি আকাৰ ধাৰণ কৰিছে, ইটালীৰ পৰা আদি কৰি চীনৰ পৰা আদি কৰি, গতিকে সেই তাৰ প্ৰটেকশ্যন হিচাপে চৰকাৰে, আমাৰ কেন্দ্ৰীয় চৰকাৰে বহু ব্যৱস্থা লৈছিলে। 21 দিন লকডাউন কৰিছে। আমি ভাবিলোঁ, আমাৰ গাঁৱৰ ৰাইজ তথা সচেতন লোক তথা স্থানীয় সাংবাদিক মাধৱ ভূঞা আমি আলোচনা কৰি ভাবিলোঁ যে আমি যদিহে ইয়াত কিছু বাহিৰত চাকৰি কৰা ল'ৰা, কোম্পানীতে হওক, বিভিন্ন কোম্পানীত কাম কৰা ল'ৰা বৰ্তমানলৈকে আহি আছে, হয়তো ৰাতি বিয়লিও আহিছে বা কাৰোবাক লুকাই চুৰকৈও সোমাই। গতিকে আমি যদি ইয়াতে বেৰিয়াৰ দিব পাৰোঁ, বাঁহৰ এক বেৰা দিব পাৰোঁ, তেনেহ'লে ইয়াত আমি এটা ব্যৱস্থা কৰিছোঁ। ইয়াতে আপোনাৰ আমি প্ৰটেকশ্যনৰ কাৰণে চাবোনৰ পৰা আদি কৰি যি চেনিটাইজাৰৰ ব্যৱস্থাও কৰিছোঁ, যাতে তেওঁলোকে এইখিনিত অহাৰ পাছত ইয়াত অকণমান প্ৰটেকশ্যন হৈ পেলাই গাঁৱত সোমাব পাৰে। কাৰণ আমাৰ অঞ্চলটো, এই অঞ্চলটো এতিয়াও কৰোনা ভাইৰাছৰ পৰা মুক্ত হৈ আছে। আমি সজাগ সচেতনটো হ'বই লাগিব, যাতে আৰু বীজাণু আহি, কৰোনা ভাইৰাছৰ বীজাণু আহি আমাৰ গাঁৱত প্ৰৱেশ নকৰে। গতিকে তাৰ যি প্ৰতিৰক্ষা ব্যৱস্থা, যি নিৰাপত্তা ব্যৱস্থা চিন্তা কৰি আমি গোটেই মানৱ জীৱনৰ কথা, আমাৰ গাঁৱৰ অঞ্চলৰ কথা, তেলিখোৰা অঞ্চলৰ কথা চিন্তা কৰি আমি ইয়াত বাঁহডাল এক বাধা হিচাপে দিছোঁ, যাতে তেওঁলোক আহি কিছু হ'লেও ভাবে যে আমাৰ এই গাঁওখন সম্পূৰ্ণ নহ'লেও আমি নিজে সজাগ হৈ পেলাই ইয়াত এটা আমি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছোঁ। জৰুৰীকালীন সেৱা যদি কিবা জৰুৰী সেৱা আহে, আপোনালোকে কেনে ব্যৱস্থা? জৰুৰীকালীন সেৱাৰ কাৰণে এই বাঁহডাল নহয়। জৰুৰীকালীন সেৱা আহিলে আমি নিশ্চয় বুজোঁ, আমি অবুজন নহয়। গতিকে এই বাঁহডাল আঁতৰাই দিয়া হ'ব। জৰুৰীকালীন সেৱা যদি আহে, তেনেকুৱা যদি আমাৰ ইয়াত কিছু ঘটনা ঘটে, তেনেহ'লে আমি জৰুৰীকালীন অৱস্থাত এয়া বাঁহ আঁতৰি আহিব পাৰিব। কাৰণ আমি অসুখতকৈ, এটা ৰোগতকৈ আমাৰ বাঁহডাল ডাঙৰ নহয়। কিন্তু আমাৰ এতিয়ালৈকে তেনেকুৱা হোৱা নাই। গতিকে আমি নিজে সজাগ আৰু সচেতন হ'বলৈহে এই বাঁহডাল ইয়াত দিয়া হৈছে।